Exercise 1.1 or 2 নম্বৰ কুৱেশ্যনত দিয়া আছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। 1 নম্বৰত দিয়া আছে 7/9। 7/9 যোগাত্মক বিপৰীত কি হ'ব আমি লিখিব লাগিব। -7/9 যোগাত্মক বিপৰীতটো হ'ব 7/9। ইয়াৰ চিনটো কি হ'ব সলনি হ'ব। ইয়াত মাইনাছ থাকিলে প্লাছ হ'ব, প্লাছ থাকিলে কি হ'ব মাইনাছ হ'ব। উত্তৰ -7/9 যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 7/9। -7/9 বিপৰীত সংখ্যাটো হ'ব 7/9 প্লাছ 7/9। 2 নম্বৰ উত্তৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -3। ইয়াত প্লাছ আছিলে, +3 যোগাত্মক বিপৰীতটো কি হ'ব -3 হ'ব। ইয়াত প্লাছটো মাইনাছ হ'ল। তিন নম্বৰ -2/8। উত্তৰ -2/8 যোগাত্মক বিপৰীত সংখ্যাটো হ'ব +2/8। 4 নম্বৰ 19/-7। উত্তৰ 19/7 যোগাত্মক বিপৰীত সংখ্যাটো হ'ব 19/7। 5 নম্বৰত -a/c। উত্তৰ -a/c যোগাত্মক বিপৰীত সংখ্যাটো হ'ব a/c।
3 নম্বৰত দিয়া আছে -20 ডিভাইডেড বাই 11 আৰু 5 ডিভাইডেড বাই 6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। আমি -20 ডিভাইডেড বাই 11 আৰু 5 ডিভাইডেড বাই 6ৰ যোগাত্মক বিপৰীত সংখ্যা উলিয়াব লাগে। উত্তৰ -20 ডিভাইডেড বাই 11 আৰু 5 ডিভাইডেড বাই 6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা হ'ল -20 ডিভাইডেড বাই 11ৰ যোগাত্মক সংখ্যাটো হ'ব 20 ডিভাইডেড বাই 11 আৰু 5 ডিভাইডেড বাই 6ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -5 ডিভাইডেড বাই 6। 4 নম্বৰত দিয়া আছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা। 1 নম্বৰত -13 দিয়া আছে। -13ৰ গুণাত্মক সংখ্যাটো কি হ'ব? উত্তৰ -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব -1/13। -13ৰ তলত 1 আছে বুলি ধৰিব লাগিব। -13/11ৰ গুণাত্মক বিপৰীতটো কি হ'ব? -1/13 হ'ব। 2 নম্বৰত দিয়া আছে -4/9 ইনটু -2/7। উত্তৰ প্ৰথমতে আমি এইটো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। মাইনাছে কি হ'ব? মাইনাছে প্লাছ 4 2 জাৰ 8 -8 ডিভাইডেড বাই 9 7 জাৰ 63। 8 ডিভাইডেড বাই 63 গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 63 ডিভাইডেড বাই কি হ'ব? 8। 3 নম্বৰত দিয়া আছে -2 ইনটু 2/5। আমি প্ৰথমতে -2 আৰু +2টো পূৰণ কৰিম। -2 আৰু +2টো পূৰণ কৰিলে কিমান পাব? -4 মাইনাছে প্লাছে মাইনাছ ডিভাইডেড বাই 5। -4 ডিভাইডেড বাই 5ৰ গুণাত্মক সংখ্যাটো কি হ'ব? গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 5/4। 4 নম্বৰত -1। 4 নম্বৰত দিয়া আছে -1। উত্তৰ -1ৰ গুণাত্মক বিপৰীতটো
বিপৰীত সংখ্যাটো হ'ব minus 1/1 minus 1ৰ তলত কি আছে বুলি ধৰিব লাগিব 1 আছে বুলি ধৰিব লাগিব আমি এটোক উলুটাকে লিখিলেও কি হ'ব -1 হ'ব 5 নম্বৰ twice n divided by 5 উত্তৰ twice n divided by 5 গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 5 divided by twice n